সন্মানীয় আজিৰ এই সংবাদমেলত উপস্থিত হোৱা সাংবাদিক বন্ধু বান্ধৱীসকল, সতীৰ্থ সাংবাদিক, আমাৰ আজিৰ সংবাদমেল সম্পৰ্কে ডি পাব্লিক নিউজৰ স্বত্বাধিকাৰী ইলিয়াছ দেৱানে আপোনালোকক ভ্ৰমণ কৰিব আজিৰ সংবাদমেল সম্পৰ্কে। ধন্যবাদ জনাইছোঁ সাংবাদিক বন্ধুসকল। মোৰ নাম ইলিয়াছ দেৱান, মই ডি পাব্লিক নিউজৰ স্বত্বাধিকাৰী। আজি মই বিশেষ কাৰণত সংবাদমেল আয়োজন কৰিবলগীয়া হৈছে, কাৰণ যোৱা ৭ তাৰিখে নগাঁও জিলাৰ ৰূপহীহাটৰ সাংবাদিক ফুৰকানুল ইছলামে তেখেতে তথ্য সহকাৰে এটা নিউজ ডি পাব্লিক নিউজৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰাত ডি পাব্লিক নিউজত সম্প্ৰচাৰ কৰাৰ দুদিন পিছৰ পৰা যিজন দালালৰ বিৰুদ্ধে তেওঁ তথ্য সহকাৰে নিউজটো দিছিলে, সম্প্ৰচাৰ কৰাৰ পিছত সেইজন দালাল হাছেন আলীয়ে মোক ফোনযোগে বিভিন্ন ভয় ভাবুকি, বেয়া গালি, তাৰপিছত মানহানিৰ গোচৰ কৰিব বুলি মোৰ বিৰুদ্ধে কৈ আছে। আজি প্ৰায় 100মান কল কৰিছে, 9 নম্বৰেদি কল কৰি থাকে অলপ পিছে পিছে, আৰু বেয়া গালি ভাবুকি দি থাকে, মোক মৃত্যুৰ ভাবুকি দিয়ে। মোৰ ঘৰত আহি মোক মাৰিব, মই যদি নগাঁও যাওঁ তাতেও মোক মাৰিব, এনেকুৱাকৈ অলপ পিছে পিছে কল কৰি ভাবুকি দি থাকে আৰু বেয়া বেয়া গালি পাৰি থাকে। তো এইখিনিয়ে মূল ঘটনা। এজাহাৰ লিখা হৈছে অলৰেডি, এজাহাৰটো ছাবমিট কৰা হোৱা নাই। এজাহাৰখন ইতিমধ্যে আমাৰ ইলিয়াছ দেৱানে আপোনালোকৰ মাজত মূল ঘটনাটো আপোনালোকৰ মাজত ব্যাখ্যা কৰিছে। তো আজিৰ সংবাদমেলত উপস্থিত আমাৰ বৰপেটা জিলা সমিতিৰ সভাপতি, প্ৰমুখ্য সম্পাদক ও কয়াকুছি এছ'চিয়েশ্যনৰ সভাপতি মোৰ বন্ধুবৰ জনাব কি নাম আছিল আব্দুল জলিল ডাঙৰীয়া, তেওঁ উপস্থিত আছে। আমি নৰ্থ ইষ্ট জাৰ্ণালিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাৰ অসম ৰাজ্যিক সমিতিৰ ফালৰ পৰা আজি ক'বলৈ বিচাৰিছোঁ, অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী তথা অসম চৰকাৰৰ গৃহ বিভাগক আমি আজি এই সংবাদমেল যোগে আমি কিছুমান কথা প্ৰকাশ কৰিম। তো পোনপ্ৰথমে মই কৈছোঁ, ডি পাব্লিক নিউজত যোৱা 7/9/2023 তাৰিখত ৰূপহীহাটৰ সংবাদকৰ্মী এজনে ফুৰকানুল ইছলাম নামৰ সাংবাদিকজনে ডি পাব্লিক নিউজৰ কিছু সেই ৰূপহীহাটৰ এজন দালালৰ তথ্য আৰু কিছু কল ৰেকৰ্ড আমাৰ ডি নিউজ পাব্লিক নিউজত স্বত্বাধিকাৰীৰ ওচৰত পঠাই অফিচলৈ। তো তেওঁ নিউজটো সম্প্ৰচাৰ কৰে। সম্প্ৰচাৰ কৰাৰ পিছত বিভিন্ন ধৰণৰ ভয় ভাবুকি ইতিমধ্যে আপোনালোকে শুনিছে, তো ভয় ভাবুকি দিছে, বিভিন্ন ধৰণৰ কঠোৰ অশ্লীল বাক্য প্ৰয়োগ কৰিছে। গতিকে আমি নৰ্থ ইষ্ট জাৰ্ণালিষ্ট এণ্ড ডিজিটেল মিডিয়াৰ তৰফৰ পৰা আজি আমি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী তথা অসমৰ গৃহ বিভাগ, এনেকি নগাঁও আৰক্ষী অধীক্ষকক আমি অনুৰোধ জনাইছোঁ যাতে আমি ইতিমধ্যে কেছ দিয়াৰ কুচকাৱাজ চলাইছোঁ। আমাৰ জিলা সমিতি নগাঁও ডিষ্ট্ৰিক্টৰ যি আমাৰ জিলা সমিতি আছে নৰ্থ ইষ্ট এণ্ড জাৰ্ণালিষ্ট ডিজিটেল মিডিয়া সন্থাৰ, তেওঁলোকে ইতিমধ্যে অহাকালি আমি এখন FIR দিম। তাৰ কাৰণে আজি আপোনালোকৰ মাজত আমি এইটো প্ৰকাশ কৰিছোঁ। SP ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যাতে অনাগত পলম হেৰি কৰি যাতে তেওঁলোকে গ্ৰেপ্তাৰ কৰে, কৰায়ত্ব কৰি যাতে দোষীক শাস্তি প্ৰদান কৰে, আৰু সাংবাদিকক আৰু কোনো ধৰণৰ যাতে ভয় ভাবুকি দিব নোৱাৰে, তাৰ কাৰণে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ আৰু SP মহোদয়কো আমি আহ্বান জনাইছোঁ যে সাংবাদিক ভয় ভাবুকি দিয়া এইটো আজি প্ৰথম নহয়। বিভিন্ন ঠাইত বিভিন্ন জাগাত সংবাদকৰ্মীসকল লাঞ্ছিত বঞ্চিত হৈ আছে। গতিকে এই লাঞ্ছিত বঞ্চিতৰ পৰা যাতে ৰক্ষা পাব পাৰে, তাৰ কাৰণে অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক পুনৰবাৰ আমি অনুৰোধ জনাইছোঁ যাতে সংবাদকৰ্মীসকলৰ নিৰাপত্তাৰ ব্যৱস্থা কৰে। এইখিনি কৈ আৰু যিজন ব্যক্তি তেওঁ ভাবুকি দিছে, যোৱাকালিও ভাবুকি দিছে, আজি কমচে কম 100 কল আহিছে। তেওঁৰ নাম হাছেন আলী। তেওঁ কিছুমান হিতাধিকাৰীৰ পৰা পইচা লৈছে যে আপোনাৰ এই ৰেচন কাৰ্ড বনাই দিব, কিবা মাটিৰ পইচা লৈছে, কিবা কিবি লৈছে। লোৱাৰ পিছত তাৰে আমাৰ ডি পাব্লিক নিউজৰ এজন সংবাদকৰ্মীক সেই হিতাধিকাৰীসকলে মাতি নি
কৈছে যে আমাৰ এই অমুক মানুহজনে এনেকৈ হাছেন আলীয়ে আমাৰ পৰা টকা লৈছে কিন্তু আমাৰ কোনো ধৰণৰ কাম কৰি দিয়া নাই। সেই নিউজটো বা সেই ভিজুৱেলটো পঠাইছে, সেই ভিজুৱেল সেই নিউজ দি পাব্লিক নিউজৰ স্বত্বাধিকাৰী পাব্লিচিটি কৰাৰ পিছত তাৰ পৰা পাব্লিচিটি হোৱাৰ পিছত হাছেন আলী নামৰ এই দুষ্ট চক্ৰৰ এই দালালজনে যেনেকৈ ভয় ভাবুকি দিছে, প্ৰাণে মাৰাৰ ভাবুকি দিছে। গতিকে ইতিমধ্যে আপোনালোকে কল ৰেকৰ্ডিং শুনিবও পাৰিব, বিভিন্ন ধৰণৰ ফোনেৰে তেওঁক ভয় ভাবুকি দিছে। গতিকে তেওঁক আমি সকীয়াই দিছোঁ আজিৰ এই সংবাদমেল যোগে। সংবাদকৰ্মীৰ ওপৰত কোনো ধৰণৰ আঙুলি টোৱালে বা কোনো ধৰণৰ ৰঙা চকু আমি কিন্তু নৰ্থ ইষ্টাৰ্ণ জাৰ্ণালিষ্ট ডিজিটেল মিডিয়া সন্থাৰ ফালৰ পৰা আমি সকীয়াই দিছোঁ, আমি কোনো সহ্য নকৰোঁ। ইয়াৰ বিৰুদ্ধে যদি চৰকাৰে কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে অল অসমত আমি গণতান্ত্ৰিকভাৱে আন্দোলন গঢ়ি তোলাৰ কাৰণে আমি বাধ্য হ'ম। নিশ্চয় আমি এতিয়া আমাৰ বৰপেটা জিলা সমিতিৰ সাধাৰণ সম্পাদক ইলিয়াছ দেৱানক মই কোৱাৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু তো আৰু আমাৰ কয়াকুছি এছ'চিয়েশ্যনৰ সন্মানীয় সভাপতি আব্দুল জলিল ডাঙৰীয়া আছে, তেওঁকো মই অলপ কোৱাৰ কাৰণে আজি এই সংবাদমেল যোগে অলপ যাতে তেওঁ ব্যাখ্যা কৰে তাৰ অনুৰোধ জনাইছোঁ। আজিৰ এই সংবাদমেলত উপস্থিত থকা সংবাদকৰ্মীসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই ধন্যবাদ জ্ঞাপন কৰাৰ লগে লগে আমাৰ সাংবাদিকসকলৰ যি জীৱনৰ প্ৰতি ভয় ভাবুকি আহিছে আৰু বিভিন্ন সময়ত বহুতো এনেকুৱা পৰিঘটনা অলৰেডি হৈ গৈছে আৰু অনাগত সময়তো যাতে এনেকুৱা নহয় তাৰ কাৰণে চৰকাৰক এটা আহ্বান জনাইছোঁ, যাতে বৰ্তমান হৈছে ছ'চিয়েল মিডিয়াৰ যুগ আৰু এই ছ'চিয়েল মিডিয়াৰ যুগত যদি কোনোবা ৱেব পৰ্টেল হওক ডিজিটেল মিডিয়াৰ যদি তথ্য আকাৰে প্ৰচাৰ কৰে কোনোবা এটা সমস্যা, সেইজনে যদি আকৌ সেই প্ৰচাৰ কৰাজনক যদি জীৱনৰ প্ৰতি ভাবুকি দিয়ে, এই বিষয়ে যদি চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে সমাজৰ যিটো বাস্তৱ চৰিত্ৰ সেই বাস্তৱ চৰিত্ৰ কেতিয়াও ওলাই নাহিব। গতিকে মই চৰকাৰক অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে আমাৰ তথ্য আৰু জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক মই আহ্বান জনাইছোঁ, তেখেতে যাতে এই নগাঁৱৰ যিজন দুষ্টই কল ৰেকৰ্ডিঙৰ জৰিয়তে যিখিনি কল কৰি পেলাই যিখিনি ভাবুকি প্ৰদান কৰিছে, কল কৰিয়েই নহয় বিভিন্ন ধৰণৰ ন মোবাইল ফোনেৰে যিটো ফোন কৰি পেলাই মানসিকভাৱে যি হাৰাশাস্তি চলাই আছে, এই হাৰাশাস্তি যদি সেইজন ব্যক্তিক কৰায়ত্ব কৰি হাৰাশাস্তি বন্ধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে, তাৰ কাৰণে মই কয়াকুছি প্ৰেছ এছ'চিয়েশ্যনৰ সভাপতি হিচাপে যিজন দালাল সেই দালালজনক কৰায়ত্ব কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি মই আহ্বান কৰিছোঁ। আৰু লগে লগে এই আমাৰ পুলিচ প্ৰশাসনৰ লগতে চৰকাৰৰ প্ৰতি আমাৰ পূৰ্ণ আস্থা আছে। গতিকে এই ক্ষেত্ৰত নিশ্চয় অতি কম সময়ৰ ভিতৰত ব্যৱস্থা গ্ৰহণ কৰিব বুলি মই আশা ৰাখি ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিশ্চয় এয়া আমাৰ কয়াকুছি এছ'চিয়েশ্যনৰ সভাপতি আব্দুল জলিল ডাঙৰীয়া ইতিমধ্যে আপোনালোকৰ মাজত সুন্দৰ ব্যাখ্যা কৰিছে। যিয়ে নহওক মই আকৌ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু DGP মহোদয়কো মই অনুৰোধ জনাইছোঁ, নগাঁও SP মহোদয়কো অনুৰোধ জনাইছোঁ যাতে এনেকুৱা দুষ্ট চক্ৰৰ পৰা যাতে সাংবাদিকসকল ৰক্ষা পায় আৰু যি অশ্লীল বাক্য ব্যৱহাৰ কৰিছে অনতিপলমে যাতে তেওঁক গ্ৰেপ্তাৰ কৰি আৰু সুব্যৱস্থা কৰে। এইখিনি কৈ আজি সংবাদমেল সামৰণি মাৰিছোঁ। ধন্যবাদ।